নমস্কাৰ আমি বিজ্ঞানৰ অধ্যায় 10 পঢ়ি আছোঁ ইয়াত পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে কোৱা আছে এই পাঠটোত গোলাকাৰ দাপোন আৰু লেন্সৰ বিষয়ে আমি পঢ়িব লাগিব তো প্ৰথমতে আমি এখন গোলাকাৰ দাপোন কেনেকুৱা হয় আমি চাই লওঁ উদাহৰণস্বৰূপে এইখন এখন গোলাকাৰ দাপোন উদাহৰণ এখন সম্পূৰ্ণ থিয় নহয় এখন ঘূৰণীয়া দেখিছানে তো ইয়াত দুটা ফাল আছে আমি এইফালৰ পৰাও নিজৰ মুখখন চাব পাৰোঁ আৰু ইপিনৰ ফালৰ পৰাও আমি নিজৰ মুখখন চাব পাৰোঁ এতিয়া যদি এই ফালটো যদি ৰং দিয়া থাকে তো আমি ইয়াৰ পৰা চাব লাগিব তো এনেকুৱা ভিতৰফালে সোমাই যোৱা ফালটো হৈছে তোমাৰ অৱতল দাপোন আৰু যদি এই ফালটো যদি তোমাৰ ৰং দিয়া আছে তো আমি ইপিনৰ পৰা চাব লাগিব তো এনেকুৱা ফুলি থকা অংশটো হৈছে তোমাৰ উত্তল দাপোন তো প্ৰথমতে আমি এই অৱতল দাপোন কেনেকৈ আঁকিব লাগে সেইটো চাই লওঁ আৰু ইয়াত কেনেকৈ প্ৰতিবিম্ব এটা গঠন হয় সেইটো আমি প্ৰথমতে চাই লওঁ আমি গম পাওঁ যে গোলাকাৰ দাপোন মানে হৈছে এটা বৃত্ত মানে এটা বৃত্তৰ অংশ তো বৃত্ত আঁকিবৰ কাৰণে আমাক যি লাগিব তো গোলাকাৰ দাপোন আঁকিবৰ কাৰণেও আমাক একে বস্তুৱে লাগিব তো আমাক লাগিব কম্পাছ আৰু পেঞ্চিল আৰু স্কেল প্ৰথমতে আমি এটা বিন্দু আঁকি লওঁ এতিয়া ইয়াক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধ লৈ আমি এটা বৃত্তচাপ আঁকিব লাগে এতিয়া আমি এই ব্যাসাৰ্ধ আমি কিমান ল'ম এইটো যিকোনো ল'লে হৈ যায় কিন্তু আমাৰ নিজৰ সুবিধাৰ কাৰণে আমি এই ব্যাসাৰ্ধখিনি এটা যুগ্ম সংখ্যা ল'ম ধৰা 4 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ বা 8 চেণ্টিমিটাৰ আমি যিমান বহীখন ডাঙৰ হয় এই হিচাপত আমি এটা যুগ্ম সংখ্যাৰ ব্যাসাৰ্ধ ল'ম যেনেকৈ 6 বা 8 এতিয়া মই 6 চেণ্টিমিটাৰ জোখৰ এটা ব্যাসাৰ্ধ লৈছোঁ 6 চেণ্টিমিটাৰ এইখিনি লৈ এটা বৃত্তচাপ আঁকিছোঁ তো আমি অৱতল দাপোন আঁকি আছোঁ তাৰ মানে ভিতৰৰ এই সোমাই যোৱা অংশটোত পোহৰ পৰিব আৰু বাহিৰৰ অংশটোত আমি ৰং কৰি দিম তো আমি বাহিৰৰ অংশটোত আমি ৰং কৰি দিলোঁ ভিতৰৰ অংশটোত আহি পোহৰ পৰিব যিটো বিন্দু কেন্দ্ৰ কৰি আমি এই চাপটো আঁকিছোঁ তাক এনে কেন্দ্ৰ বুলি কয় আৰু দাপোনৰ ক্ষেত্ৰত আমি কি বুলি ক'ম তাক কেন্দ্ৰ নহয় ভাঁজ কেন্দ্ৰ বুলি ক'ম এইটো হ'ল ভাঁজ কেন্দ্ৰ চি যাক কেন্দ্ৰ কৰি আমি এই দাপোনখন আঁকিছোঁ এতিয়া এই চিৰ মাজেৰে আমি এডাল সৰলৰেখা আঁকি দিম এই সৰলৰেখাডাল দাপোনৰ য'ত কটালি কৰিছে ইয়াৰ নাম হৈছে মেৰু তোমালোকে আটাইবোৰ বহীত লিখিছা অলৰেডি ইয়াক পি বুলি কয় মেৰু মানে হৈছে পোল মানে পি ভাঁজকেন্দ্ৰ আৰু মেৰু এইখিনি আমি কিমান লৈছিলোঁ ব্যাসাৰ্ধ কিমান লৈছিলোঁ আমি 6 লৈছিলোঁ 6 চেণ্টিমিটাৰ তো বৃত্ত হ'লে আমি এইখিনি ব্যাসাৰ্ধ বুলি কওঁ দাপোন হ'লে আমি ইয়াক ক'ম ভাঁজ ব্যাসাৰ্ধ এইটো বৃত্ত হ'লে কেন্দ্ৰ আছিলে আমি এইবাৰ কৈছোঁ ভাঁজ কেন্দ্ৰ বুলি আৰু এইখিনি ব্যাসাৰ্ধ আমি ক'ম ভাঁজ ব্যাসাৰ্ধ ইয়াক কেপিটেল আৰৰে সূচোৱা হয় তো এইখিনি ভাঁজ ব্যাসাৰ্ধ কেপিটেল আৰ ব্যাসাৰ্ধ এইটো ভাঁজ কেন্দ্ৰ তো ভাঁজ কেন্দ্ৰ আৰু পি মেৰুৰ একেবাৰে একদম সমাজৰ যোনটো বিন্দু আছে তাক ক'ব মুখ্য ফ'কাছ আমি ব্যাসাৰ্ধ লৈছিলোঁ 6 চেণ্টিমিটাৰ তেনেহ'লে তাৰ একদম মাজৰ যোনটো বিন্দু আছে 3 চেণ্টিমিটাৰ ইয়াত এই বিন্দুটোৰ নাম হৈছে মুখ্য ফ'কাছ মানে কেপিটেল এফ মুখ্য ফ'কাছ আৰু এই মুখ্য ফ'কাছ এই বিন্দুটোৰ পৰা এই মেৰুৰ এই মাজৰ জেগাখিনিক ক'ব ফ'কাছ দৈৰ্ঘ্য এই মাজৰ জেগাখিনি ফ'কাছ দৈৰ্ঘ্য বুলি কয় আৰু ইয়াক দেখুওৱা হয় ইয়াক সূচোৱা হয় স্মল এফেৰে তো ফ'কাছ দৈৰ্ঘ্য এই মাজৰ জেগাখিনি তো এখন দাপোন আঁকিলে মেইনলি আমাৰ এই চি বিন্দুটো আৰু এই বিন্দুটো সম্পূৰ্ণ শুদ্ধ হ'ব লাগে নহ'লে
প্ৰতিবিম্ব উত্থান হোৱাতে অসুবিধাৰ সৃষ্টি হয়। তো এতিয়া উত্তল দাপোন আঁকিবৰ কাৰণেও আমি এডাল ল'ব লাগিব মুখ্য অক্ষ। মুখ্য অক্ষ হয়। এতিয়া পোহৰটো আহি আছে ইপিনৰ পৰা পোহৰটো আহি আছে, আহি খুন্দা ক'ত খাব? ভাঁজ খোৱা অংশতটো খুন্দা নাখায়, এইবাৰ খুন্দা খাব ওফন্দি থকাখিনি, যে ওফন্দি আছে সেই জেগাটোত খুন্দা খাব। তেনেহ'লে আমি এতিয়া চাপটো এনেকৈ আঁকিলে নহ'ব, এতিয়া আমি ইপিনৰ পৰা চাপটো এনেকৈ আঁকিব লাগিব। ঠিক আছে, তেনেহ'লে এইবাৰ আমি ফাৰ্ষ্ট কেন্দ্ৰটো এবাৰ আমি ল'ব লাগিব সৌ চাইডে, ইপিনে ল'ব লাগিব। ঠিক আছে, আমি ধৰা ইয়াতে এবাৰ লৈছোঁ এবাৰ ফাৰ্ষ্ট কেন্দ্ৰটো। তো ফাৰ্ষ্ট কেন্দ্ৰটো আমি সোঁফালে লৈছোঁ, য'তেই ইচ্ছা ইয়াতো ল'ব পাৰোঁ, ইয়াতো ল'ব পাৰোঁ, মই এইখিনিত লৈছোঁ। তো ইয়াক কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকি দিম। ঠিক আছে, এতিয়া পোহৰ আহি খুন্দা খাব এই ফুলি থকা জেগাটোত, ওখ যে হৈ আছে জেগাটো খুন্দা খাব। তো পোহৰ ইপিনৰ পৰা আহিব, পোহৰবিলাক ইপিনৰ পৰা আহিব, খুন্দা খাব। তেনেহ'লে পোহৰ খুন্দা নাখায় ক'ত? ইয়াত খুন্দা নাখায়, এইফালটো আমি ৰং কৰি দিম। তো পোহৰ আহি খুন্দা খাব এই জেগাটোত, কাৰণ এইখন তোমাৰ উত্তল দাপোন। ঠিক আছে, তো পোহৰ অহা ঠাইখিনিত ইয়াত তোমাৰ চি বা এফ নাথাকে, কাৰণ আমি কেন্দ্ৰটো লৈছোঁ এবাৰ উল্টা ফালে, হয় নহয়? আমি চাপটো আঁকিবৰ কাৰণে চিটো ইয়াত ল'ব লাগিব। তো চিটো হ'ব ইয়াত, তেনেহ'লে এফটো ইয়াত থাকিব মাজত। মই লৈছিলোঁ কিমান? 6 চেণ্টিমিটাৰ লৈছিলোঁ, তো আধা 3। তো 3ত পৰিব তোমাৰ এফ বিন্দুটো, এইটো হ'ব তোমাৰ এফ। আৰু ভাঁজ ব্যাসাৰ্ধ কোনখিনি হ'ব? এই গোটেই জেগাখিনি হ'ব তোমাৰ ভাঁজ ব্যাসাৰ্ধ আৰ। মই আৰ কিমান লৈছোঁ নিজৰ ইচ্ছামতে মই লৈছোঁ, আৰ লৈছোঁ মই 6 চেণ্টিমিটাৰ লৈছোঁ। আৰু মাজৰ বিন্দু তোমাৰ হৈছে মুখ্য ফ'কাছ, আৰু এই ঠাইখিনি তোমাৰ হৈছে ফ'কাছ দৈৰ্ঘ্য স্মল এফ। আৰু এইখিনি তোমাৰ গোটেই 6 হয়, তো আধাখিনি কিমান হ'ব? স্মল এফটো কিমান হ'ব তোমাৰ? 3 চেণ্টিমিটাৰ হ'ব। ঠিক আছে, তো এইখন তোমাৰ হৈছে উত্তল দাপোন, মানে পোহৰটো আহি খুন্দা খাইছে ক'ত চাব লাগিব। যদি ওখন্দি আছে তাত যদি খুন্দা খাইছে এইখন উত্তল দাপোন, যদি সোমাই যোৱা অংশত খুন্দা খাইছে এইটো অৱতল দাপোন। ঠিক আছে, তো উত্তল দাপোনত তোমাৰ এই ফালটোত তোমাৰ একো নাথাকে। ঠিক আছে, তো চি এফ চব বিন্দুবোৰ তোমাৰ থাকিব সোঁফালে, আৰু পোহৰটো ইপিনৰ পৰা আহিব।